এইটো চাবা পিটু গছৰ ওপৰত কেনেকৈ মনে মনে লুকাই আছে। সি ক'ৰবাত কিবা গণ্ডগোল কৰিলে যেন পাইছোঁ দেই। পিটু তই ইয়াত গছৰ ওপৰত কেলৈ বহি আছ? অকলে অকলে একদম লুকাই আছ গোটেইটো নেদেখ আমি নিবলৈ নোচোৱালে নেদেখিলোহেঁতেন। আমি ভাবিছোঁ তই ঘৰত আছ, তহঁতৰ ঘৰলৈ বুলিহে কৈছিলোঁ। তই নামি আহ। কি কৰিলি কচোন? বা দেখোন আপুনি কেতিয়া আহিলে মমাই ঘৰৰ পৰা? আপুনি ধুনীয়াকৈ এইকেইদিন মমাই ঘৰত মাংস মাছ একদম দকচি খাই আহিছে যেন লাগিছে দেই। একদম শকত হৈ গ'ল গোটেইজনী, একদম অলপ ওখও হ'ল যেন লাগিছে দেই। পূৰা খালে যেন লাগিছে তাত একদম। হেৰি কি কয়, কি হ'ল গম পাইছে নাই তই? গুণ মাষ্টৰে আমাৰ গাঁৱত চবৰ ঘৰতে সোমাই আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকক মানে কথা লগাইছে। তো সেইকাৰণে ভয়তে মই ইয়াত আছোঁহি। তই গম পোৱা নাই হ'বাই। ঘৰত পিটিব, গম পালে তোকো পিটিব মোকো পিটিব। সেইকাৰণে মই ইয়াতে উকাই আছোঁ আকৌ। তই ঘৰলৈ গ'লে তোকো পিটিব। যাচোন তহঁতৰ ঘৰত সোমালেই চাগে ইমান দেৰি। আমাৰ ঘৰত সোমাওঁতে মই দেখিলোঁ পলাই দৌৰ মাৰি গুচি আহিলোঁ। আৰু মায়ে আমাক বিচাৰি আহিছিলে, সেইটো কাৰণে মই ইয়াত লুকাই আছোঁ আকৌ। হয় নেকি? মই আকৌ গমেই নাপাওঁ নহয়। তেতিয়াহ'লে এতিয়া ঘৰলৈ গ'লে মোকো পিটিব। বা তই যাওঁ যে যা, মই নাযাওঁ দেই। মই পিটুৰ লগত অকণ ইয়াতে বহি থাকোঁ। ইয়াত বহিলেও দিগদাৰ আছে পিটু। আমিও অকণ ওলাই যাওঁ ব'ল। হাবি পিনে যাওঁগৈ, তাতে বহি থাকোঁগৈ ব'ল। তই নামি আছ নাগে? নামি আহ। পিটু তুমি নামি আহ, পৰিবা। ইমান ওপৰত উঠি আছেগৈ। ব'ল তেতিয়াহ'লে আমি দুইটা সেই হাবিৰ মাজতে যাওঁগৈ। সেইডোখৰ হিলছটাত বহি থাকোঁগৈ। নহ'লে এইডোখৰ নদীৰ কাষত, নহ'লে এইডোখৰত আকৌ মাহঁতে আহি গছৰ ওপৰত দেখিলে আকৌ আকৌ গছৰ পৰা পৰি আকৌ দুখহে পাম। ব'ল যাওঁ ব'ল। বা আপুনি চাওক, আপুনি পাৰিব। আপোনাক একো নকৰে। আপুনি পঢ়িব পাৰিছে নহয়। আপোনাক মাষ্টৰে একো নকয়। আমাক নোৱাৰিলোঁ বুলি কৈ দিলে আকৌ ঘৰতো পিটিব, মাষ্টৰে স্কুলতো পিটিব। আমি তালৈকে যাওঁগৈ ব'ল তই মই। দেখিছেনে বাৰু আপুনি আহিছে বুলি? সিহঁতি কেনেবাকৈ খবৰ পালেই চাগে দেই। সেইকাৰণে সিহঁতি অহাই নাই ইমান দেৰি। আপুনি এটা কাম কৰিব, তাহাঁতক স্কুলতে হাৰুকা পেটে পূৰা চাই দিব। মই কৈ দিছোঁ, সিহঁতি নপঢ়ে যদি মই বাকীখিনি চাই ল'ম। মুঠতে আপুনি এটা কাম কৰিব ছাৰ, সিহঁতি স্কুলত নোৱাৰিলে আপুনি ঘৰত ক'বই নালাগে। আপুনি সুৰ পিটি দিব। বাকী সিহঁতি যদি কিবা কয় মোক কৈ দিব। মই আকৌ ঘৰতো সিহঁতক আৰু জাৰিম। সিহঁতৰ মাক নাই এতিয়া, নহ'লে মাকে গম পোৱা হ'লেতো সিহঁতি স্কুলত পঢ়া শুনা নাই, উৎপাত কৰি ফুৰে বুলি গম পোৱা হ'লে দিলেই সিহঁতি নিদিয়াতে। এতিয়া সিহঁতি হ'লেও হয়তো গম পালে ক'ৰবাত, সেইকাৰণে লুকাই আছে। আপুনি আহিছে বুলি গম পালে চাগে। আপুনি একদম চিন্তা নকৰিব। যিমান মন যায় সিমান সুৰাই পিটি দিব সিহঁতক স্কুলত কথা নুশুনিলে। আপুনি ক'লে যদি আৰু চিন্তা নাই। এতিয়া মই সিহঁতক চিধা বনাই দিম, আপুনি চাই থাকিব। সিহঁতি পঢ়াত যদি নোৱাৰে সিহঁতক মই একদম জাউৰি মাৰিম নহয়, আপুনি পাৰ্মিশ্যনটো দিলে যেতিয়া। আজিকালি কি হয় আকৌ, স্কুলত মাৰিবই নোৱাৰোঁ নহয়। মাৰিলে আহি ঘৰত লগাই দিয়ে আৰু পঢ়া শুনাও নকৰে। সেইটো কাৰণে মই ভাবিলোঁ আপোনাক কথাটো জনাই লওঁ, তেতিয়া একো অসুবিধা নহ'ব। আপুনি ক'লে যেতিয়া এতিয়া আৰু চিন্তা নকৰিব। আপুনি গোটেই বাকীখিনি মোৰ ওপৰত এৰি দিয়ক। সিহঁত দুটাক একদম মই চিধা বনাইহে এৰিম। আৰু ওচৰৰ আপোনালোকৰ এই পিটু ইও একদম কথা নুশুনে। তাকো ঘৰত কৰি থৈ আহিছোঁ মই। তাকো চিধা বনাই একদম ঘুগুলা কৰি দিবলৈ কৈছে। একদম মই দেখিব এইবাৰ তাহাঁতক যদি নপঢ়ে সিহঁতক একদম চিধা বনাইহে এৰিম মই একদম। আপুনি একদম চিন্তা নকৰিব। স্কুলত যিমান মন যায় সিমান মাৰক, একদম মোৰ কোনো আপত্তি নাই। আপুনি খালি ল'ৰা ছোৱালী হ'লে একদম ভাল কৰি দিয়ক। আৰু মই আপোনাৰ ওচৰত সেইটোৱে ক'লোঁ আৰু ল'ৰা ছোৱালীকেইটা ভাল হ'লেহে আমি আৰু ভালকৈ খাব পাৰিম ভৱিষ্যতলৈ। তাহাঁতৰ ওপৰতে ভৰসা নহয় জানো আৰু। সেইকাৰণে আপুনি যিমান মন যায় সিহঁতক মাৰক, খালি সিহঁতক স্কুলত পঢ়াই মেলি চিধা কৰি দিয়ক আৰু দেই। ঠিক আছে বাৰু, মই আহোঁ দিয়ক এতিয়া। সিহঁতক স্কুলত মই তেতিয়াহ'লে আপুনি কোৱাৰ দৰে সিহঁতক মই একদম চিধা বনাই দিম। আপুনি চিন্তা নকৰিব। আহোঁ দিয়ক, আৰু বেলেগৰ ঘৰতো সোমাব লাগিব নহয়।